স্বাগতম জনাইছোঁ সকলোকে ইত্যাদি দিবলৈ। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ আপোনাৰ ফোনৰ স্ক্ৰীণখন আপুনি আপোনাৰ PC হওক বা লেপটপত কেনেকৈ মিৰৰিং কৰিব পাৰিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ কাৰণে আপোনাক প্ৰয়োজন হ'ব এটা এপছ, যিটো প্লে ষ্টৰত উপলব্ধ। এপটোৰ নাম হৈছে স্ক্ৰীন ষ্ট্ৰীম অভাৰ HTTP। গতিকে এইটো মই ডাউনলোড কৰিম। মোৰ অলৰেডি ডাউনলোড কৰা হৈ আছে, গতিকে আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত যেতিয়া অ'পেন কৰিব, তেনেহ'লে আপুনি এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ দেখিবলৈ পাব, য'ত দেখুওৱা হৈছে ডিভাইচ এড্ৰেছ বুলি। এইটো ইউনিক হয়, সকলো মোবাইলৰ কাৰণে বেলেগ বেলেগ হয়। গতিকে আপুনি মিৰৰিং কৰিব যাওঁতে আপোনাৰ যিটো এড্ৰেছ আছে, সেই এড্ৰেছটো আপোনাৰ PCৰ যিকোনো এটা ব্ৰাউজাৰত পেষ্ট কৰিব লাগিব। গতিকে মই দেখুৱাই আছোঁ। ফাৰ্ষ্ট মই মোবাইলৰ হটস্পটটো অন কৰি কিনে মোৰ PCত কানেক্ট কৰি ল'ম। দেখিবলৈ পাইছে, কানেক্ট হোৱাৰ পিছত যিকোনো এটা ব্ৰাউজাৰত গৈ কিনে মোৰ যিটো এড্ৰেছ আছিলে, ডিভাইচ এড্ৰেছ, মোৰ এপত যিটো এড্ৰেছ আছিলে, সেই এড্ৰেছটো মই ইয়াতে টাইপ কৰিম। গতিকে দেখিবলৈ পাইছে মই ইয়াতে আপোনাৰ ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। এতিয়া মই যিটো এড্ৰেছ আছিলে সেইটো টাইপ কৰিছোঁ। টাইপ কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ দেখিবলৈ পাব। এতিয়া আপুনি আপোনাৰ এপটোত থকা যিটো ষ্টাৰ্ট বুটান আছে, সেই ষ্টাৰ্ট বুটানটোত ক্লিক কৰি কিনে আপোনাৰ ষ্টাৰ্ট কৰি দিব লাগিব। ষ্টাৰ্ট কৰাৰ পিছত আপুনি এনেকুৱা ধৰণৰ দেখিবলৈ পাব যে আপোনাৰ স্ক্ৰীণখন আপোনাৰ লেপটপটোত মিৰৰিং হ'বলৈ ষ্টাৰ্ট হৈ যাব। গতিকে আপুনি এনেদৰে ইয়াক ব্যৱহাৰ কৰি কিনে এনজয় কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল পাইছে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ন'টিফিকেশ্যন বেলটো ক্লিক কৰিব। ধন্যবাদ।